নিয়ম নহয় এনেকে আহি পেলাই কথা পাতাটো অখিল এজ পাৰ ৰুল এনেকে আহি কথা পাতিব নোৱাৰে অখিল সদনখন ভালকে চলিবলৈ দিয়ক অলপ সাইডৰ পৰা নহয় তেনেকে নহ'ব সাইডৰ এনেকে কেনেকে হ'ব আহি পেলাই বহি পেলাই ভালকে কথা পাতক এনেকে থিয় হৈ কথা পাতিব নোৱাৰিব নহয় এতিয়া আমি চব এনেকে নোৱাৰিব নহয় অধ্যক্ষ মহোদয় ৰুলছ এণ্ড প্ৰচিডিউৰ তেনেকে নকৰিব আপোনাৰ জেগা খালী হৈ যায় উকিল সাহেব আহি যাওক আমি আমাৰ কথা কোৱাৰ সুযোগখিনি পাম নে নাপাম ছাৰ এটা কি এটা পৰিৱেশ হৈছে কিয় সুযোগ নাপাব কৈ থাকক অধ্যক্ষ মহোদয় ৰুলে কৈছে আৰম্ভ কৰিছো কৈ থাকক আমি ৰুলে কৈছে এপ্ৰ'চ দ্য চিয়াৰ পাৰ্চনেলি ইন দ্য হাউচ আপোনাক কেনেকে পাৰ্চনেলি এপ্ৰ'চ কৰে হি মে চেণ্ড চিট টু দ্য অফিচাৰ্ছ এট দ্য টেবুল ইফ নেচেচাৰী তো আপোনাকো তাত যায়গৈ তেনেকে যায়গৈ সেইটোতো তেনেকে অন্য কোনেও তেতিয়াহ'লে মন্ত্ৰীৰ ওচৰলৈ বহক নোৱাৰে বহক এইটো কাজিয়া কৰা নহয় তাৰপিছত এপ্ৰ'চ কৰিব নোৱাৰে তেনেকে এজন এগৰাকী যোৱাকালি পৰহি আপোনালোকেও গৈছিলে বহা বহা নাই বহা ভাল কথা ভাল আমি কৈছো বেলেগ কথা পাতিছে আমিতো শুনা নাই তেওঁ কি দিছে